हेलो गाइस, वेलकाम बैक टू माय নিউ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। আজি মা আৰু মই পথাৰলৈ গৈ আছোঁ। দাৱত ভাত আৰু চাহ লৈ গৈ আছোঁ। একেবাৰে দুইটাই লৈ আহিলোঁ চাহ ভাত, লগতে আমিও খাম আৰু ধানো দাম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, অলপো স্কিপ নকৰাকৈ। এয়া আমি পথাৰ আহি পালোহি। বহুতৰে ধান দাই শেষেই হ'ল আৰু বহুতৰ আছে। আমাৰ এবাৰ ধান ইমান ভাল নহ'ল। এইজনী পোৱালীজনী মাকৰ লগত ধান দাবলৈ আহিলে আৰু তাইক হাই ক'ব দিছোঁ। তাই বুজি পোৱা নাই, কি সুধি আছে। আৰু এতিয়া আমি গোটেই কেইজনীয়ে মিলি চাহ খাব লৈছোঁ আৰু পোৱালীজনীয়ে জমনি কথা কৈ হহুৱাই আছে আমাক। চাহ খাইছিলোঁহে, তাৰপিছত আকৌ অলপমান পাছত ভাত খালোঁৱেই। ভাত খাই মেলি পোৱালীজনীৰ লগতে বহি থাকিলোঁ মই। তাৰপিছত মাহঁতে ধান দালে। তাৰপিছত মই ঘৰলৈ যাব টাইমতহে অলপমান ধান দাইছিলোঁ, কিন্তু তাত পথাৰত গৈ কিনি মই বহিয়ে থাকিলোঁ পোৱালীজনীৰ লগত আৰু ফোন চাই আছিলোঁ দুইজনীয়ে মিলি। ধান দাবলৈ অহা মানুহৰ এনেকুৱাহে গতি, দেখিছে নহয়। দুইজনীয়ে আমলখি খাই শুই আছিলোঁ, কথা পাতি ধেমালি কৰি। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, অলপ স্কিপ নকৰাকৈ। যদি কিবা বেয়া পাইছে তেনেহ'লে নেচাব, যদি ভাল পাইছে তেন্তে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছেনে, বাজনীয়ে ইমান কষ্ট কৰিছে, ছোৱালীজনীক কোচত লৈ ধান দাইছে। মই ধান দাওঁতে মায়ে ভিডিঅ' কৰি দিছিলে দেই, গতিকে নাহাঁহিব আপোনালোকে। মায়ে কি কৈ আছে শুনিছেনে আপোনালোকে? লাষ্টত দাই দেখুৱাইছে আকৌ বোলে। ধান দাব পাৰা বান্ধি বান্ধি কথা পাতি।
বেলি ডুবু অৱস্থাত পথাৰৰ চাৰিওফালটো ইমান ধুনীয়া লাগিছে, চাওকচোন গোটেই পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাৰিওফালে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো দিয়া কেইদিনমান দেৰি হ'ব দেই, মোৰ এক্সাম চলি আছে যে সেইকাৰণে।